প্ৰত্যেকটো বস্তুৰ এটা সীমা থাকে আৰু এই সীমা অতিক্ৰম কৰাৰ পিছত তাকে দুৰ্ঘটনা বা এক্সিডেণ্ট বুলি কোৱা হয় বা সীমা অতিক্ৰম কৰাৰ পিছত মানুহৰ হানি হয় ক্ষতি হয় কিবা নহয় কিবা এটা সমস্যাৰো সৃষ্টি হ'ব পাৰে যেনেদৰে অভাৰ গাড়ী স্পীডত যদি কোনোবাই চলায় গাড়ীখন এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে আৰু মানুহ যেতিয়া অত্যন্ত ভালি যায় অত্যন্ত উৎপাত হৈ যায় অত্যন্ত উৎপাদনশালী কৰে তেতিয়া মানুহৰ পতনৰ সীমাও আহি যায় এইখিনিতে মই এইটো কথা কৈছোঁ এখন দেশৰ চৰকাৰ চলে বহুত শান্তি সৃষ্টভাৱে শান্তিপূৰ্ণভাৱে দেশৰ চৰকাৰ চলি যায় আৰু যেতিয়া চৰকাৰৰ মাজত হিংসা বিবাদ আৰম্ভ হৈ যায় চৰকাৰৰ যেতিয়া মনোভাৱটো হিংসাত্মক দিশত গতি কৰে এই এটা দলক গাঁও দেশৰ মানুহক ৰাজ্যৰ মানুহকে বিভিন্ন ভাগত বিভক্ত কৰি যেতিয়া চৰকাৰে অনুশাসন আৰম্ভ কৰে যেতিয়া চৰকাৰে এখন গণতান্ত্ৰিক দেশত যেতিয়া নিৰপেক্ষহীনতাৰ মাজত কাম আৰম্ভ কৰে যেতিয়া মানুহৰ লগত অশ্লীল কাম আৰম্ভ কৰে অসাংবিধানিক কাম আৰম্ভ কৰে যেতিয়া ধৰ্মভিত্তিক দেশখনত বিভেদ কৰে যেতিয়া পতন হোৱাৰ সম্ভাৱনা আহি যায় বুলি আমি ভাবোঁ এনেকুৱা বহুত উদাহৰণ আছে আমাৰ দেশতো এনেকৈ হৈছে যি চৰকাৰে বেছি উৎপাত কৰিছে বেছি উদ্ভণ্ডালি কৰিছে যি চৰকাৰে যেতিয়া ধৰ্মৰ ভিত্তিত বেছি আন্দোলন কৰিবলৈ আৰম্ভ কৰিছিল দেশৰ ভিতৰত যি চৰকাৰে দেশখনক জাতি ধৰ্মৰ মাজত জনসাধাৰণৰ মাজত হিংসা বিবাদ বিয়পাই বিভিন্ন ধৰণৰ হিংসাত্মক কাৰ্যকলাপত লিপ্ত কৰি জনসাধাৰণক হিংসাৰ প্ৰতি আগবাঢ়ি দিছিল সেইখন চৰকাৰ এনেই ধ্বংস হৈছে এনেকুৱা বাস্তৱ উদাহৰণ আমাৰ দেশতো আছে আমাৰ দেশৰ আগতে যিখিনি চৰকাৰ আহিছিল সেইখিনি চৰকাৰ এনেকুৱা অৱস্থা হৈ শেষত জনসাধাৰণৰ দুখত পৰি চৰকাৰ ভাঙি ধ্বংস হৈছিল আৰু নতুন চৰকাৰৰ গঠন হৈছিল আজিও যি অৱস্থা আৰম্ভ হৈছে আমাৰ দেশত আজি যি অৱস্থা আৰম্ভ হৈছে আমাৰ ৰাজ্যত আমি ভাবোঁ এইখিনি চৰকাৰৰ পতনৰ সম্ভাৱনা চৰকাৰ পতন হ'বলৈ ধৰিছে সেইকাৰণে চৰকাৰে এনেকৈ অৱস্থা আৰম্ভ কৰিছে মই প্ৰথমে কৈছিলোঁ যিখিনি যে বেছি ভালিলে বেছি উৎপাত কৰিলে বেছি উদ্ভণ্ডালি কৰিলে তাৰ ধ্বংসৰ ফল হয় ধ্বংস লীলা সন্মুখত আহি যায় গতিকে এইখিনিতে দেখিছোঁ বৰ্তমানৰ চৰকাৰৰ বা জনসাধাৰণৰ মাজত যি হুলস্থুলীয়া পৰিৱেশ অসমতে সৃষ্টি হৈছে আৰু এই সকলোখিনিতে চৰকাৰে উচতাই দিছে বিভিন্ন ক্ষেত্ৰত যেনেদৰে হিন্দু আৰু মুছলিম অসমীয়া মিয়া বাঙালী অসমীয়া বিভিন্ন ধৰণৰ ভাষা ভাষিক মানুহৰ মাজত যেতিয়া সংঘাতৰ ৰূপ চৰকাৰে আৰম্ভ কৰিছে সৃষ্টি কৰিছে এইখিনিতে পূৰা প্ৰমাণ হৈ গৈছে যে চৰকাৰ ধ্বংসৰ সময় আহি গৈছে ধন্যবাদ।